নমস্কাৰ তোমালোকক মোৰ এইটো চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিবেশৰ 3 নম্বৰ পাঠ অসমৰ সংস্কৃতিৰ পাঠটোৰ অন্তৰ্গত থকা সকলো প্ৰশ্নৰ উত্তৰ সহকাৰে এইটো ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। তো তোমালোকে যদি আমাৰ চেনেলটোত নতুন হৈ থাকা তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি থবা আৰু 2 নম্বৰ পাঠটোৰ যদি প্ৰশ্ন উত্তৰ তোমালোকে পোৱা নাই তেনেহলে ওপৰত আই বাটনটো ক্লিক কৰি তোমালোকে চাব পাৰিবা। তো তোমালোকে যদি হোৱাটছএপত গ্ৰুপত এড হ'ব বিচৰা তেন্তে ডেসক্ৰিপশন বক্সত এটা নম্বৰ দিয়া আছে, সেইটো তোমালোকে কন্টাক্ট কৰি হোৱাটছএপত তোমালোকে মেছেজ কৰিব পাৰিবা। বহুতে তাতে এড আছে, তোমালোকে যদি বিচৰা তাতে এড হ'ব পাৰিবা কেৱল পঞ্চম শ্ৰেণীৰ বাবে। তো আৰু কথা নাপাতে ভিডিঅ'টো আৰম্ভ কৰো। এটা চোৱা 1 নম্বৰৰ কোটো দিছে অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব অসমত বাস কৰা জনজাতিসকলৰ নাম হৈছে মিচিং, কছাৰী, দেউৰী, বড়ো, তিৱা, গাৰো, ডিমাছা, কাৰ্বি, ৰাভা আৰু আদিবাসী আদি। তাৰ পাছত নেক্সট কোৱেশ্চনটো দিছে কিছুমান অলংকাৰৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব কিছুমান অলংকাৰৰ নাম হৈছে কেৰু, জোনবিৰি, ঢোলবিৰি, গামখাৰু, লুকাপাৰ, খোপাফুল, কাণফুল, গলপতা, আঙুঠি, থুৰিয়া, দুগদুগী, নাকফুল আদি। এইবিলাক হৈছে কিছুমান অলংকাৰৰ নাম। তাৰ পাছত 2 নম্বৰ প্ৰশ্নটো হৈছে তিনিটা নৃত্যৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব তিনিটা নৃত্যৰ নাম হৈছে দেউৰী নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদি। যেহেতু আমাৰ তিনিটা লাগে, এই তিনিটা হৈছে একেইটা। তাৰ পাছত ঘ নম্বৰটো দিছে প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম হৈছে অষ্ট্ৰিক, ককেশীয়, টাই, মংগোলীয়। এই তিনিটা হৈছে প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম। তাৰ পাছত 9 নম্বৰটো দিছে চাউলৰ পৰা তৈয়াৰ কৰা 4বিধ খাদ্যবস্তুৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ব চাউলৰ পৰা তৈয়াৰ কৰা 4বিধ খাদ্যবস্তুৰ নাম হৈছে চিৰা, মুড়ি, আখৈ আৰু কৰাইগুৰি। এই 4টা হ'ল খাদ্যবস্তুৰ নাম। তাৰ পাছত 2 নম্বৰটো দিছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে আমি প্ৰশ্নটো লিখা নাই, প্ৰশ্নটো তোমালোকৰ কিতাপত দিয়া আছে, গতিকে প্ৰশ্নটো আমি লিখা নাই, ডাইৰেক্ট এনসাৰ লিখি গৈছো। সো বড়ো আছে দখনা, ডিমাছা, ৰিগু, ৰিজামফাই, কাৰ্বি, পিনি, অসমীয়া, মেখেলা। এইকেইটা হৈছে ডাইৰেক্ট এনসাৰ। তোমালোকক কিতাপত প্ৰশ্নটো দি আছে, গতিকে আমি এনসাৰটো কেৱল দি দিলো। এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে প্ৰশ্ন আছে ক অংশ, এইটো আছে খ অংশ, এইটোৰ পৰা এইটো মিলাব কৈছে, এইটো মিলাই দিবা হ'ব। তাৰ পাছত 3 নম্বৰটো দিছে খেৰাই পূজা দেশ সকলে পালন কৰা উৎসৱ। ইয়াতে তোমালোকে বড়ো লিখিবা। ইয়াতে যে আমি বড়ো দিছো এইটো তোমালোকৰ কিতাপত খালী ঠাই দিয়া আছে, এইবিলাক সকলোতে খালী ঠাই দিয়া আছে, সেই খালী ঠাইবোৰ তোমালোকে পূৰ কৰিব লাগে। মানে এইটো কৈছে খালী ঠাই পূৰ কৰা, মানে খালী ঠাইবিলাক পূৰ কৰিব লাগে। খেৰাই পূজা তোমালোকৰ কিতাপত খালী ঠাই আছে দেশ সকলে পালন কৰা উৎসৱ, তাতে তোমালোকে বড়ো লিখি দিবা। খ নম্বৰটো দিছে কাৰ্বি সকলৰ খাই উৎসৱ দেশ আৰু দেশ,
ইয়াতে প্ৰথম খালিতে এইটো তোমালোকে লিখিব ৰংকাৰ আৰু হেডছা এইটো হৈছে খ নম্বৰৰ আনসাৰ নেক্সট গ নম্বৰটোৰ আনসাৰ হৈছে মিচিংসকলে আলি আই লৃগাং পালন কৰে তাৰ পাছত ঘ নম্বৰটো হৈছে ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনী গাবৰা আৰু হানি গাবৰা এইটো তোমালোকৰ খালি ঠাই দিয়া আছে তাতে লিখিব ৰাজিনী গাবৰা আৰু হানি গাবৰা নেক্সট আহিল 4 নম্বৰ কোৱেশ্চন তো 4 নম্বৰৰ কোৱেশ্চনটো কৈছে অসমীয়া সংস্কৃতি বুলিলে কি বুজা ইয়াৰ আনসাৰটো হ'ব অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা সাহিত্য সামাজিক ৰীতি-নীতি সাজপাৰৰ বৈশিষ্ট্য অলংকাৰ আৰু উৎসৱ পাৰ্বণ আদিৰে পুষ্ট এই সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে কিন্তু নৈৰ পানীৰ গৈ সাগৰত মিলি যোৱাৰ দৰে এই সকলো সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে হেহে অসমীয়া সংস্কৃতি বুলিলে এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যায় এটো হ'ব 4 নম্বৰৰ আনসাৰ নেক্সট আহিল 5 নম্বৰলৈ 5 নম্বৰৰ কোৱেশ্চনটো কৈছে অসমীয়া সংস্কৃতি অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকীৰ নাম কি মহাপুৰুষ গৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি ইয়াৰ আনসাৰটো হ'ব অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকীৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গৰাকীয়ে আগবঢ়োৱা অৱদানসমূহ হৈছে অসমৰ সত্ৰসমূহ নামঘৰ বৰগীত ভাওনা সত্ৰীয়া নৃত্য আৰু তেওৰসমূহ ৰচনাৰাজি এটো হ'ল 5 নম্বৰৰ আনসাৰ তাৰ পাছত 6 নম্বৰটো কৈছে সমুটুকা লিখা ক নম্বৰটো দিছে উৎসৱ পাৰ্বণ খ নম্বৰটো দিছে বাদ্যযন্ত্ৰ গ নম্বৰটো দিছে নৃত্য গীত আৰু খ নম্বৰটো দিছে ৰীতি-নীতি তো ক নম্বৰটোত আমি ফাৰ্ষ্টতে কৰি চাও ক নম্বৰটোত কি দিছে উৎসৱ পাৰ্বণ এইটো তোমালোকে এনেকৈ লিখিবা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে উৎসৱ পাৰ্বণ পালন কৰে উৎসৱ পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ উপৰিও ঐক্য আৰু সমন্বয় বজাই ৰাখে অসমীয়া মানুহে পালন কৰা কিছুমান উৎসৱৰ নাম হ'ল বিহু মহাপুৰুষসকলৰ তিথি সৰস্বতী পূজা লক্ষ্মী পূজা বিশ্বকৰ্মা পূজা আদি তাৰ পাছত আহিল বাদ্যযন্ত্ৰ হৈছে নৃত্য গীতৰ লগত ব্যৱহাৰ কৰা কিছুমান সঁজুলি বাদ্যযন্ত্ৰই গীতৰ তাল মান সুৰ বজাই ৰখাত সহায় কৰে অসমত ব্যৱহৃত কিছুমান বাদ্যযন্ত্ৰ হৈছে ঢোল পেঁপা গগনা তিল দোতৰা টুকাৰী বাঁহী আদি তাৰ পাছত আহিল নৃত্যগীতে এটা জাতিৰ সংস্কৃতিৰ পৰিচয় দিয়ে অসমীয়া সমাজৰ বিহু গীত আৰু বিহু নৃত্যই অসমীয়া সংস্কৃতিৰ পৰিচয় বহন কৰে অসমত প্ৰচলিত আন কিছুমান নৃত্যগীত হৈছে দেওধনী নৃত্য খেৰাই নৃত্য বৰগীত লোকগীত মহখেদা গীত আদি তাৰ পাছত আহিল ৰীতি-নীতিটোত হ'ব সমাজ এখন সুচাৰু ৰূপে চলিবলৈ মানি চলিব লগা নিয়মসমূহেই হৈছে নীতি পৰম্পৰাগতভাৱে চলি অহা নীতিসমূহেই হৈছে ৰীতি প্ৰত্যেক সমাজৰ নিজা নিজা ৰীতি-নীতি আছে এইখিনি হৈছে 6 নম্বৰৰ প্ৰশ্নৰ সমুটুকা লিখিব দিয়া আনসাৰসমূহ তো আজি ইয়ালৈকে
সামৰিলোঁ। তোমালোকে যদি গ্ৰুপটোত এড হ'ব বিচৰা তেনেহ'লে ডেছক্ৰিপশ্যনত নম্বৰটো দিয়া আছে, তোমালোকে তাতে গৈ মেছেজ কৰিব পাৰিবা, হোৱাটছএপত ছেট কৰিব পাৰিবা।